হাই ফ্ৰেণ্ড, নমস্কাৰ। মই অঞ্জিত আৰু অটিএম ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো খুবেই এক্সাইটেড হ'ব, কিয়নো বহুত দিনৰ মূৰত মই ভোট জলকীয়াৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। কিয়নো মই নিজৰ পাৰ্চনেল কামৰ ব্যস্ততাৰ কাৰণে মই এই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। যিহেতু মই ভোট জলকীয়া কেইবাটাও এপিছ'ড আপোনালোকক দিছোঁ। হ'পফুলি আপোনালোকে সেই ভিডিঅ'কেইটা চাইছে, আৰু যদি চোৱা নাই তেনেহ'লে চেনেল গৈ পিনে ভিডিঅ'কেইটা চাব পাৰে। আৰু আজি আমাৰ এই টপিকটো হ'ব ভোট জলকীয়া কিদৰে ৰোপণ কৰিব লাগে, আৰু ৰোপণ কৰি দিয়াৰ পাছত কিমান দিনৰ পাছত আপোনালোকে তাত সাৰ দিব, ভিটামিন দিব বা কীটনাশক দিব, গোটেইখিনি তথ্য আমি ওৱান বাই ওৱান এটা এটা কৰি আমি জানিম। গতিকে ভিডিঅ'টো আজি ইণ্টাৰেষ্টিং হ'ব। গতিকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব, কিয়নো ইয়াৰ পৰা আপুনি কেইবাটাও জ্ঞান পাব, যিটো নেকি আপোনালোকৰ ভোট জলকীয়াত ব্যৱহাৰ কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে ভোট জলকীয়া ট্ৰান্সপ্লান্ট কৰিবলৈ এটাৰ পৰা আন জেগাত যাবলৈ আপুনি প্ৰথমে মাটি বনাই ল'ব। আৰু মাটি এই ধৰণে বনাব যাতে একদম পূৰা ফুচফুচীয়া হৈ যায়। আৰু তাৰ লগতে য'ত আপোনালোকে ভোট জলকীয়া দিব, এই ধৰণে ইয়াত স্ক্ৰীণত দেখুওৱা দৰে আপোনালোকে গোবৰ সাৰ সানি ল'ব। আৰু যদি আপুনি পাৰে তাত ফুৰাদনো দি দিব। এইটো ফুৰাদনটো আপোনাৰ ব্যৱহাৰ হ'ব, এইটো নিমাটোজ বুলি কোৱা এটা ৰোগ থাকে, মানে গছ জলকীয়া গুৰিবোৰ ফুলি যায়, এইটো ডেভেলপ নহয়। তাৰ কাৰণে আপোনাৰ নিমাটোজৰ পৰা ৰক্ষা পাবলৈ কাৰণে আপোনালোকে এই ফুৰাদনটো দিয়া আৱশ্যক। আৰু কিবা কীট পতংগই যদি গুৰিটো নাকাটে, তাৰ কাৰণে আপোনাৰ দিয়া প্ৰয়োজন। গতিকে এই ধৰণে আপোনালোকে মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত যিটো ভোট জলকীয়া আপুনি নাৰ্চাৰীত বনাইছে, সেই ভোট জলকীয়াটো আনি পিনে ভালদৰে লগাই দিব। আৰু লগাই দিয়াৰ পাছত আপুনি পানী তাত ভালদৰে তিয়াই দিব। আৰু ভোট জলকীয়া ৰোৱাৰ পাছত কমচে কম এসপ্তাহলৈকে কণ্টিনিউ আপোনালোকে পানীত মইশ্চাৰটো, মাটিৰ যোনটো মইশ্চাৰটো, এইটো মেইনটেইন কৰি থ'ব। কণ্টিনিউলি আপোনালোকে পানী দিব। আৰু 15 দিন যোৱাৰ পাছত আপোনালোকে ভিটামিন দিব পাৰিব। আৰু যদি 1 মাহ গুচি যায়, তাৰপাছত ফাৰ্ষ্ট কীটনাশক দিব। আৰু কীটনাশক যোনটো আছে, এইটো আপুনি কেইবাটাও কীটনাশক আছে, এইটো ইউজ কৰিব পাৰিব। যেনে মই ইয়াত প্ৰথমে ইউজ কৰিছিলোঁ আপোনাৰ এয়া আগাছ বুলি কোৱা, এইটো এটা ইনচেক্টিচাইড হয়। আৰু যিহেতু ইনচেক্টিচাইডৰ বেছি প্ৰকোপ দেখা যায়, ইয়াত আপোনাৰ এই কোচ খোৱা প্ৰব্লেমকেইটা দেখা যায়, তাৰ কাৰণে কীটনাশক দিয়া খুবেই প্ৰয়োজন। তাৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আগাছ। আৰু আছে লেঞ্চাৰ গোল্ড বুলি কোৱা এটা ইনচেক্টিচাইড আছে, এইটো ব্যৱহাৰ কৰিব পাৰিব। যিহেতু লেঞ্চাৰ গোল্ড আগাছতকৈ অলপমান এডভান্স, গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইনচেক্টিচাইড ইউজ কৰা একদিন পিছত, মানে আজি যদি আপোনালোকে ইনচেক্টিচাইড স্প্ৰে কৰিছে, গতিকে তাৰ নেক্সট দিনা আপোনালোকে ভিটামিন ইউজ কৰিব পাৰিব। যিহেতু ইয়াত আপোনালোকে চাইছে স্ক্ৰীণত, মই পোষক বুলি এটা ভিটামিন আছে, এইটো মই ব্যৱহাৰ কৰিছোঁ, কিয়নো এইটো ব্যৱহাৰ কৰিলে ভাল। গতিকে আহক মই ভোট জলকীয়াটো দেখাই দিওঁ, মোৰ ভোট জলকীয়া কেনেকৈ ডেভেলপ হৈ আছে। ইয়াত আপোনালোকে দেখিব পাৰিব যে খুব ধুনীয়াকৈ মোৰ ভোট জলকীয়া উঠি আহিছে। গতিকে এই ধৰণে আপোনালোকে ইনচেক্টিচাইড, ভিটামিন চিডিউল ৱাইজ ইউজ কৰিব। মানে চিডিউল ৱাইজ বনালে ভাল। আপোনাৰ সময়মতে আপোনালোকে যদি এইকেইটা ব্যৱহাৰ কৰে, তেনেহ'লে ভোট জলকীয়া একো ৰোগ নাহে। যিহেতু ভোট জলকীয়াত ৰোগ অহাটো স্বাভাৱিক, গতিকে তাৰ আগতে যদি আমি তাৰ কেয়াৰ কৰোঁ, গতিকে তেনে প্ৰব্লেম একো দেখা নিদিয়ে। গতিকে আপোনালোকে যেতিয়া ইনচেক্টিচাইড ব্যৱহাৰ কৰিব, 10 দিন মূৰে মূৰে 3 বাৰলৈকে আপোনালোকে ৰিপিট মাৰিব। আৰু লগতে ভিটামিনো সেইদৰে যিদৰে মই আগত কৈছোঁ, ইনচেক্টিচাইড প্ৰথম দিনা মাৰিলে নেক্সট দিনা আপোনালোকে ছেকেণ্ড দিনা আপোনালোকে ভিটামিন দিব। গতিকে এই ধৰণে আপোনালোকে ভোট জলকীয়া খেতি কৰিব পাৰিব। আৰু তাৰপিছত মাহে মাহে আপোনালোকে ৰিপিট কৰি থাকিব পাৰিব। আৰু লগতে আপোনালোকে যি ভিটামিন আছে দিব বিচাৰে, এইকেইটা ভিটামিন দি থাকিব, কিয়নো ডেভেলপমেণ্ট ভোট জলকীয়া যিমান ডেভেলপ হয় ইমানে ভাল হ'ব। গতিকে আজিৰ কাৰণে ইমানেই ভিডিঅ'টো আছিলে। হ'পফুলি আপোনালোকে এই ভিডিঅ'টো কেইবাটাও জ্ঞান পাইছে। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি নতুন আছে আপুনি মোৰ চেনেলত, গতিকে যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ কাৰণে ইমানে, ধন্যবাদ।
নমস্কাৰ, জয় আই অসম। নেক্সট এপিসোডত আমি কথা পাতিম ফুলৰ বিষয়ে। ভোট জলকীয়া ফুল কিদৰে খৰে আৰু তাৰ নিবাৰণৰ কাৰণে কি আমি ভিটামিন ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি জানিম। আৰু কিদৰে আপোনালোকে ভোট জলকীয়া মেইনটেইন কৰিলে খুব ধুনীয়া আপোনালোকে ফল পাব, খুব ধুনীয়াকৈ আপোনাৰ ভোট জলকীয়া লাগিব তাৰ বিষয়ে জানিম। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকে মোৰ লগতে জড়িত থাকিব। গতিকে যদি আপোনালোকে নেক্সট ভিডিঅ'টো ন'টিফিকেশ্যন পাব বিচাৰে তেনেহ'লে নিশ্চয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।